আমাক দিয়া আছে a -1 আৰু d দুভাগৰ 1 অৰ্থাৎ প্ৰথম পদ a1 হৈছে -1 ঠিক তেনেদৰে দ্বিতীয় পদটো হ'ব a2 টোক আমি a2 সমান a1 প্লাছ d a1 ৰ মান -1 আৰু d হৈছে 1/2 ইহঁতৰ লসাগু লোৱাৰ পিছত আমি পাম 2 -2 প্লাছ 1 অৰ্থাৎ -1/2 তৃতীয় পদ হ'ব a2 প্লাছ d a2 ৰ মান ইয়াত আছে -1/2 প্লাছ d ৰ মান 1/2 এটা মাইনাছ এটা প্লাছ দুইটা একেই গতিকে শূন্য হ'ল ঠিক তেনেদৰে চতুৰ্থ পদটো হ'ব a4 a3 প্লাছ d a3 আছিলে 0 প্লাছ d আছিলে 1/2 গতিকে ই হ'লগৈ 1/2 আমি a1 -1 a2 আছিলে এইটো -1/2 a3 পাইছোঁ এইটো 0 আৰু a4 1/2 গতিকে এতেকে সমান্তৰ প্ৰগতিটোৰ বা AP2ৰ প্ৰথম 4টা পদ হৈছে -1, -1/2, 0, 1/2 এনেদৰে